এডাল মোৰ ডাম্বেল সকলোৱে জানে ডাম্বেল চিনি পায় যেহেতু এতিয়া লকডাউন জিম বন্ধ প্ৰেক্টিছ কৰিব লাগিব ঘাম উলিয়াব লাগিব বেমাৰ বচাই থাকিব লাগিব আপোনালোকে জানেই যে এক্সাৰচাইজৰ আমাৰ ইমিউন চিষ্টেম বুষ্ট কৰিব পাৰি আমি বেমাৰ আজাৰ ৰোধ কৰিব পাৰোঁ সাধাৰণতে এটা কথা মনত ৰাখিব প্ৰায়বিলাক প্ৰেক্টিছ কৰা ল'ৰা ছোৱালীৰ কি হয় বেমাৰ আজাৰ খুবেই কম জ্বৰ কিবা কিবি মানে সাধাৰণ বেমাৰবিলাক বহুতেই কম হয় সেইটো মনত ৰাখিব যিমানে আমি ঘাম বাহিৰ কৰিম আমাৰ বেমাৰটো সোমাব পৰা আমি ৰক্ষা পাব পাৰিম চ' শুই বহি নাথাকি নিজৰ স্বাস্থ্যটোৰ ওপৰত গুৰুত্ব দিয়াটো উচিত স্বাস্থ্যটো থাকিলে আমি যিকোনো কাম কৰিব পাৰিম নহয় জানো মই আজি বঢ়িয়াই কৰিম চিটেড ডাম্বেল প্ৰেছ এইখিনি এটা কথা কৈ লওঁ যেতিয়া আমি ডাম্বেলডাল হোল্ড কৰোঁ যেতিয়া আমি ধৰোঁ কিছুমান বাইচেপ আমি এইটো ষ্টেবল কৰি ৰাখিব লাগিব আমাৰ এইটো আমি যিহেতুকে বাইচেপটো ট্ৰেইন কৰিম হাতখন নহয় চ' আমি এইটো এটা ষ্টেবল কৰি ৰাখিম আৰু এনেকৈ কৰিম আৰু কিছুমানে এনেকৈ প্ৰেক্টিছ কৰে মানে এনেকৈ মাৰিব এনেকৈ গোটেই হাতটো হিলাব নালাগে মুঠতে আমাৰ আমি যিটো বস্তু এক্সাৰচাইজ কৰিম সেই বস্তুটোৰ ওপৰত আমি খুবেই ইণ্টাৰেষ্ট দিয়া উচিত এটেনশ্যনটো খুবেই যাম বাহিৰত কি ঘটি আছে কি নাই সেইটো চাব দৰকাৰ আমি কোনটো বস্তু ট্ৰেইন কৰিছোঁ সেই ট্ৰেইন কৰা বস্তুটোৰ ওপৰত প্ৰেছাৰ পৰিছে না আমি তাৰ ওপৰত গুৰুত্ব দিব লাগিব এইটো আমি ষ্টেবল কৰি ৰাখিব জাষ্ট নাহেলা ওপৰলৈ উঠাই থাকিলে মই 3 সেট কৰিম 12 reps-কে let's go Six, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 24 সেট কৰিলোঁ 24 reps কৰিলোঁ প্ৰথম reps কৰিছে আৰু দুটা সেট আছে সেই দুটা সেটটো মই 12 কৰিম আমি ইমান প্ৰেছাৰ দিব নালাগে আমি জাষ্ট ইমানো বেছিকৈ মাৰিব নালাগে আমি এটা নিৰ্দিষ্ট ৱেইট ল'ব লাগে ইমানো হেভি ৱেইট ল'ব নালাগে যিটো নেকি দাঙিবই নোৱাৰে যিটো নেকি হাত হিলি যায় সিমান হেভি ৱেইট ল'ব নালাগে তাত নিজে যিটো দাঙিব পাৰে মজলীয়া ৱেইটটো ল'ব লাগে আৰু একদম আৰামছে মাৰিব লাগে য'ত প্ৰেছাৰ দিছোঁ তাৰ ওপৰত গুৰুত্ব দিয়া উচিত প্ৰেছাৰ পৰিছে আমি বাইচেপটো ট্ৰেইন কৰিছোঁ বাইচেপটোত প্ৰেছাৰ পৰিছে সেইটোৰ ওপৰত গুৰুত্ব দি আছে যাতে বাইচেপ ট্ৰেইন কৰোঁতে শ্ব'ল্ডাৰত প্ৰেছাৰ নপৰে সেইটো কথা মনত ৰখাটো উচিত 2 নম্বৰ সেটটো মৰা হওক 2, 3, 4, 5, 6, 7, 8, 9, 10, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 1, 2, 3, 4, 24 হ'ব মোৰ দুটা সেট কমপ্লিট হৈ গৈছে দুটা সেটত মই 24, 48 নেক্সট মাৰিলোঁ মই ভাবোঁ বহুত বেছিক ৱেইট কৰিব নালাগে বস্তুটো প্ৰথম সেটটো মৰাৰ পিছত যেতিয়া প্ৰথম সেট মাৰিলোঁ বহুত বেছি ৰখিব নালাগে যাতে আমাৰ বস্তুটো গৰম হৈ থাকোঁতে আমি মাৰিব লাগে খুব বেছি 1 মিনিটৰ ভিতৰত মাৰিলে বেছি ভাল কিন্তু গৰমৰ ছিজনত ইমান মৰাটো সম্ভৱ নহয় চ' 1 মিনিট বা 1.5 মিনিট সিমানটোৱে ৰ'ব লাগে তাৰপিছত মাৰিব লাগে আৰু যেতিয়া বস্তুটো ৰৈ মাৰিম 2 মিনিট 3 মিনিট যদি মাৰোঁ বস্তুটো ঠাণ্ডা পৰি যাব তেন্তে পাম নহ'ব যিটো বাইচেপ পাম বুলি কয় চ' যিমান কম সময় পাৰে সিমান মাৰিব চেষ্টা কৰিব লাগে মোৰ লাষ্ট সেট আছে 1, 2, 3, 4,
6, 7, 8, 9, 10, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 1, 2, 3, 4. 3টা বা 4টা সেট মাৰিব লাগে 12 to 15 minutes নিজৰ ওয়েট অনুযায়ী ডাম্বেল সিলেক্ট কৰিবলৈ মই কিমানটো চাইজ ল'ম বেছি হেভি ওয়েট লৈ পেলাই হাতফালে হাউলি হাত লৰা মাৰিব নালাগে তেতিয়া আমাৰ বাইচেপটো গ্ৰো নহয় কাৰণ চববোৰ লৰি যায় ন আমি মুঠতে এই বাইচেপটো মৰাৰ সময়ত এইটো আমি ষ্টেবল কৰি ৰাখিব লাগিব জাষ্ট আমি হাতটোহে দিম ৰিষ্টটো ইফালৰ ইয়াৰ পৰা ইয়ালৈ আমি এইটো এনেকৈ ন এইটো আছিল আজি বাইচেপ প্ৰেক্টিছ আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ' চাই ভাল পালে আৰু যদি আপোনালোকৰ কিবা কোৱাৰি আছে অৰ্থাৎ যদি আপুনি সুধিব বিচাৰে ফেট লছৰ কাম কি কৰিব লাগে বা ঘৰৰ হোম প্ৰেক্টিছত কি ইউজ কৰিলে বেছি ভাল এনেকৈ হোম প্ৰেক্টিছ কৰোঁ এইবিলাক যদি আপোনালোকে এক্সাৰচাইজ কৰিব বিচাৰে মোৰ পৰা যদি জানিব বিচাৰে তেন্তে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ জনাবলৈ চেষ্টা কৰিম কাইলৈ গুচি গ'ল আজিলৈ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব